নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল দীপাংকৰ মেডিকেল টেষ্ট চাবলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এবিটনৰ এটা মাল্টিভিটামিন হেল্থ টনিক হয়, তাৰ বিষয়ে আমি আলোচনা কৰিম। এইটো কোনে কোনে খাব লাগে, কেতিয়া খাব লাগে আদি বিষয়ে। লাষ্টলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিব, সকলোখিনি গম পাব। এই চিৰাপটো 12 বছৰৰ ওপৰৰ যিকোনো ল'ৰা ছোৱালী হওক, সকলো পুৰুষ মহিলা বয়সস্থ লোকে সেৱন কৰিব পাৰে। ছাইড এফেক্ট তেনেকৈ একো নাই, নেচাৰেলি বনাইছে বস্তুটো, আয়ুৰ্বেদিক টাইপৰে হয়। এতিয়া এই এবিটন চিৰাপটো কোন কোন ব্যক্তিসকলে খাব পাৰিব বা খাব? 12 বছৰ ওপৰৰ যিকোনো ল'ৰা ছোৱালী যেনেকৈ বহুত ক্ষীণ, মানে যথেষ্ট ক্ষীণ, তেওঁলোকে খাব পাৰিব। এমাহমান খালে তেওঁলোকে নিজে গম পাব প্ৰভাৱ কেনেকুৱা পৰিছে দৰৱটো। যাৰ খাবলৈ মন নাযায়, এলাহ এলাহ ভাৱ, দুৰ্বল লাগি থাকে, তেওঁলোকেও খাব পাৰিব এই দৰৱটো। গম পাব তেওঁলোকে নিজেই খাই পিনি, দৰৱটো খাই সেৱন কৰি পিনি তাৰ প্ৰভাৱ কেনেকুৱা পৰিছে বডিত। আৰু এতিয়া বৰ্তমান কৰোণা যি পজিটিভ হৈ ঘৰত আছেহি, তেওঁলোকতো সম্পূৰ্ণভাৱে দুৰ্বল হৈ থাকে, তেওঁলোকো খাব পাৰে। এইটো সকলো মেডিকেল ষ্ট'ৰতে উপলব্ধ, ইজিকৈ পাব, কোনো ডক্তৰৰ কোনো কথা নাই। আপোনালোকে নিজৰ ইচ্ছামতে গৈ কিনি আনি খাব পাৰে। চবটো নেচাৰেল বস্তুৱে আছে, কিন্তু খাব নালাগে শকত মানুহে, মানে যিখিনি অভাৰ শকত, জোখতকৈ বেছি শকত, তেওঁলোকে নাখাব। কাৰণ জিংক পৰিমাণ, প্ৰটিন চব বস্তুৱে আছে ইয়াত, তেওঁলোকৰ কাৰণে অলপ দিগদাৰ হ'ব পাৰে। আৰু দামটো বেছি নহয়, 250 মানতে পাই যাব। সকলো মেডিকেল ষ্ট'ৰতে পাব, আপোনালোকে এবাৰ খাই চাব। যি অতি চবতকৈ দুৰ্বল লাগি থাকে, খাব মন নাযায়, গাটো ভাল নালাগে, এলাহ এলাহ ভাৱ, তেওঁলোকে খাই চাব, ভাল পাব। ভিটামিন চিৰাপহে। এতিয়া এইটো কেনেকৈ খাব লাগে তাৰ বিষয়ে কৈছোঁ। যিসকল ব্যক্তি 18 বছৰৰ ওপৰত আছে, তেওঁলোকে 2 চামুচকৈ 2বাৰ ভাত খোৱাৰ পিছত খালেই হ'ব। কিবা এটা খাই ল'ব, তাৰ আগতে ভাত খাই বা গধুৰ কিবা বস্তু এটা খাই ল'ব। 2 চামুচকৈ 2বাৰ ভাত খোৱাৰ পিছত ডেইলি খাই থাকিব। আৰু সৰু সৰু ল'ৰা ছোৱালী যিসকল আছে, তেওঁলোকো কিছুমান বয়স অনুপাতে গ্ৰ'থ নহয়, নাবাঢ়ে, তেওঁলোকো খাব পাৰিব। ঘৰৰ সকলো ব্যক্তিয়ে খাব পাৰিব, এইটো কোনো বাধা নাই যে আমুকে খাব নোৱাৰিব, তামুকে খাব নোৱাৰিব, মতলব নাই। আপোনালোকে তেওঁ সৰু ল'ৰা ছোৱালীক খাব দিব, 1 চামুচকৈ ডেইলি 2বাৰকৈ খাব দিব। ভিডিঅ'টো চাই কেনেকৈ পালে জনাব। আগলৈ এনে ভিডিঅ' পাই থাকিবৰ বাবে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।